নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ৰেজিনা চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ আগত পুনৰ নতুন কেইযোৰমান কাপোৰ দেখাবলৈ লৈছোঁ। মানে মাজতে ঠাণ্ডাৰ দিন আছিলে, সেয়ে দেৰি গ'ল। আগৰ ভিডিঅ' দিছিলোঁ আৰু আজি আকৌ দেখাম বুলি ভাবিছোঁ। আপোনালোকে আশা কৰোঁ সকলোৱে মৰম দিব বুলি। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আজি পুৱাৰ ভাগতে মই ভিডিঅ'টো আগবঢ়াম আপোনালোকৰ মাজলৈ। কালিয়ে তাঁতখন কাটিলোঁ, ভিডিঅ' বনাবলৈ আজিহে পাইছোঁ। কালি টাইমেই নহ'ল খৰধৰ কৰিবলৈ। আৰু নেক্সট টাইমত কলা পাৰি দিয়া বম বুলি ভাবিছোঁ। দৰ্জিৰ বুকিং আছে আৰু যদি কাৰোবাক লাগে আগতীয়াকৈ জনাব। তো আহক এতিয়া কাপোৰখিনি চাওঁ। পোনপ্ৰথমে মই নুনী পাটৰ চাদৰখনে দেখাই লৈছোঁ। এইখন হৈছে পদ্মিনী সূতাৰে লগোৱা আৰু নুনী পাতে বৈ দিয়া। কাষৈটো সেউজীয়া আৰু মাজৰখিনি ৰঙাৰে বৈ দিছোঁ মই। আপোনালোকে কেনে লাগিছে জনাবচোন। আৰু বুটাবোৰ এই ধৰণে দি দিছোঁ, ৰঙা আৰু সেউজীয়া বাছি দিছোঁ। এইখন হৈছে ছিংগুল চাদৰ নুনী পাতৰ বোৱা। আৰু নেক্সটটো হৈছে মেখেলা চাদৰ। এইখন পদ্মিনী সূতাৰে বোৱা চাদৰ, মেখেলা আৰু চাদৰ যোৰা আছে। ব্লাউজখন যিহেতু নালাগে বুলি কোৱাৰ কাৰণে মই নবলোঁ। আৰু যেনেধৰণে ববলৈ অৰ্ডাৰ দিছোঁ মই তেনেধৰণে বৈ দিছোঁ আৰু মাত্ৰ দুলাইনে দিছোঁ মেখেলাখনত। আৰু মেখেলাখনৰ মানে চিম্পুলকৈ বৈ দিব কৈছে, সেয়েহে ইমানখিনি ডিজাইন দিছোঁ, বৰ বেছি ডিজাইন দিয়া নাই। আৰু আপোনালোকৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। একেবাৰে সৰু সৰু বুটা বাছি দিছোঁ আৰু চাদৰখন অকণমান সেৰেঙাকৈ বাছি দিছোঁ। এযোৰ হৈছে মোৰ পদ্মিনী সূতাৰ যোৰা। আৰু নেক্সটখন হৈছে কঁকালমৰা। এইখন হৈছে ছিংগল কঁকালমৰা আৰু এইখনৰ পিছত বকিঙে আছে। আৰু বুটাবোৰ এই ধৰণে দি দিছোঁ। কঁকালমৰাখনত বৰ বেছি ফুল বাছি দিয়া নাই, অকল মাজৰ ফুলটোৱে বাছি দিছোঁ। আৰু বুটাবোৰ এই ধৰণে দিছোঁ, তৰা ফুটুকি বাছি দিছোঁ। আৰু নেক্সট এইখন হৈছে ছিংগল মেখেলা আৰু এই সেউজীয়া কাষৈকেইটা মাৰ কাৰণে মই বাছি দিছোঁ। আৰু মেখেলাখনৰ তলিত পটিটো মই এনেধৰণে বাছি দিছোঁ। বুকুত পিন্ধা মেখেলা এইখন আৰু একেবাৰে ৰঙাই বৈ দিছোঁ। আৰু নেক্সট এইখনৰ লগত যোৰা হ'ব। আজিলৈ মোৰ ভিডিঅ' ইমানেই আছিল। আজিলৈ আহিলোঁ, বাই বাই।